নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম ইলেক্ট্ৰিক প্লাম্বিং চেনেল আন এক ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে আমি এটা ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ'ত আপুনি তেওঁলোকে দেখিছে এইটো মাল্টিমিটাৰ। এই মাল্টিমিটাৰৰ সহায়ত আমি যিকোনো ৱাইৰ, এনেকুৱা ৱাইৰ বা এনেকুৱা ৱাইৰ আমি কেনেদৰে চেক কৰিম যে এই ৱাইৰডাল ভাল হৈ আছে নে নাই, ৱাইৰডাল ভাল আছে নে নাই, আমি কেনেদৰে চেক কৰিম দেখুৱাই দিম। মাল্টিমিটাৰৰ সহায়তো দেখুৱাই দিম আৰু আপোনাৰ কাৰেণ্টৰ সহায়তো দেখুৱাই দিম। কাৰণ বহুদিন কেতিয়াবা তাৰ চাই পৰি থাকে ঘৰত, আৰু যেতিয়া আমাৰ ব্যৱহাৰ কৰাৰ বাবে তাঁতডাল ভাল না বেয়া আমি গম নাপাওঁ। তো আজি আমি এইটো দেখুৱাই দিম। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰি লওঁ। আৰু তাৰ আগতে যিবিলাক আমাৰ চেনেলটো নতুন কৰি আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে হ'ল, আৰু ভাল পালে আমাৰ চেনেলটো লাইক কমেণ্ট আৰু লগত ছাবস্ক্ৰাইব কৰি থ'লে হ'ল, যাতে এনেকুৱা ইলেক্ট্ৰিকেল ভিডিঅ' আপোনালোকে ভৱিষ্যতে পাই থাকে। তো কৰিবৰ বাবে আমি এটা লাগিব যে মাল্টিমিটাৰ লাগিব, যি দেখিছে সকলো চিনি পায় মাল্টিমিটাৰটো। মাল্টিমিটাৰ হয় আমি ৱাইৰবিলাক কেনেদৰে চেক কৰিম সেইটো দেখুৱাই দিম। তো এইটো বৰ্তমান অফ আছে, আপোনালোকে দেখিছে অফ। চেক কৰাৰ কাৰণে আমি এইটো এনেদৰে পকাই আনি এইটো মুঠিত দি দিম। দেখিছে এইটো মুঠিত লৈ লম। এতিয়া আমাৰ কি হ'ব, এইকেইডাল যে ৱায়াৰ আছে তো এইটো মুঠিত আনিলো, অফ হৈছিল। অফৰ পৰা আমি এইটো মুঠিত আনিম, দেখিব। আৰু এই যি দুডাল লিড থাকিব ইয়াতে, এই লিডডাল আমি যেতিয়া এনেদৰে শ্বৰ্ট কৰি দিম তেতিয়া এটা বিপ বিপ শব্দ শুনিব। এই দেখিছে এটা বিপ বিপ এনেকুৱা শব্দ হৈছে, মানে ইয়াৰ কণ্টিনিউটিটো দেখাব। তো ৱাইৰবিলাক আমি এনেদৰে চেক কৰি ল'ম। চেক কৰাৰ কাৰণে আমি কি কৰিম, এডাল ৱাইৰ লৈছোঁ আমি, এডাল ৱাইৰ ভাল না বেয়া আমি প্ৰথম কথা গম নাপাওঁ। গতিকে আমি মাল্টিমিটাৰতে চেক কৰিব বাবে আমি কি কৰিম, এই দুয়োটা মূৰ এনেদৰে চেৰাই ল'ম। ইয়াত দেখিছে ক'লা আৰু ৰঙা, ক'লা আৰু ৰঙা দেখিছে। আৰু যিকোনো এই দুটা মূৰ, এইডালৰ দুটা মূৰ আমি এনেদৰে চেক কৰি এনেদৰে শ্বৰ্ট কৰি ল'ম। দেখিছে শ্বৰ্ট কৰাৰ পাছত এই দুটা মূৰ হৈ যাব, মানে এটা মূৰে হৈ গ'ল। এইটো চেক কৰাৰ পাছত এইটা এটা মূৰে হৈ গ'ল। আৰু এইটো চেক কৰাৰ পৰা আমি কৰিম কি, এডাল ৱাইৰ এনেদৰে ল'ম। ক'লা ৰঙা বুলি কথা নাই, এই দেখিছে। আৰু এটা মূৰ ৰঙা দি দিম, এটা ক'লা এটা ৰঙা। যদি শব্দ হয়, বি শব্দ হয়, শব্দটো শুনিছে যাতে খুলি দিলো এনেদৰে। যদি শব্দ শুনিছে তেতিয়াহ'লে আমাৰ ৱাইৰডাল ঠিকে ৰাখিব, এই ৱাইৰডাল মানে ঠিকে আছে। আৰু এনেদৰে চেক কৰি চাব পাৰে। তো এইডাল হৈ গ'ল আমাৰ, এইডাল ৱাইৰ ভাল। এতিয়া আমি ল'ম এইডাল দীঘল ৱাইৰ, এইডাল আমি চেক কৰি ল'ম। এনেদৰে শ্বৰ্ট কৰি দিলোঁ, দেখিছে। এনেদৰে শ্বৰ্ট কৰাৰ পাছত এটা ফ্লেক্সিবল ৱাইৰ দুটা মূৰ শ্বৰ্ট কৰি দিলোঁ, আৰু দুটা মূৰ আমাৰ ইয়াতে থাকিব এনেদৰে। এতিয়া এইডাল আমি চেক কৰি ল'ম এনেদৰে, ৰঙা আৰু ক'লা এনেদৰে লগাই দিলোঁ। যদি মাতটো উঠে তেতিয়াহ'লে ভাল আছে ৱাইৰডাল, আৰু যদি মাতটো নাই তেতিয়াহ'লে বেয়া আছে। শব্দটো একো নাই, এডালত লগাই দিয়াৰ পাছত শ্বৰ্ট হৈছে, মানে শব্দটো হৈছে, কিন্তু নেক্সট ডালত লগোৱাৰ পাছত দেখিছে মানে এই ৱাইৰডাল কাম নাই। এতিয়া কথা হ'ল এই ৰঙাটো বেয়া না ক'লাটো বেয়া, এইটো আমি চেক কৰি যাব পাৰিম। এই শ্বৰ্টটো খুলি দিলে হ'ল। এইটো ৰঙা মূৰ আৰু এইটো ৰঙা মূৰ ল'ম, আৰু মাল্টিমিটাৰৰ এই দুটা মূৰ লগাই দিম। কোনডাল ভাল কোনডাল বেয়া আমাৰ এতিয়া ওলাই যাব। এই দেখিছে, এই ৰঙা লগাই দিছোঁ, এইডাল ৰঙা আৰু এইডাল ৰঙা। শব্দটো শুনিছে নে ভালদৰে চাই ল'ব। মানে ইয়াৰ ৰঙাডাল ঠিক আছে, অনুমানে ক'লাডাল বেয়া আছে। ক'লাডালটো এনেদৰে লগাই দিম, আৰু ইয়াৰে ক'লাডালটো এনেদৰে লগাই দিম। ক'লা লাগিছে, এয়া মাত নাই। তাৰমানে এইটো কি হ'ল, এইটো আল্টিমেটলি এইডাল তাৰ বেয়া হৈছে। এনেদৰে মাল্টিমিটাৰ আপোনালোকে চাব পাৰিব। আৰু এটা সহজ পদ্ধতি আছে, কাৰেণ্টত দিয়া আমি চাম। মাল্টিমিটাৰটো হৈ গ'ল, আমি কাৰেণ্টত দি চাম। আৰু কাৰেণ্টত দিয়াৰ বাবে আমি কি কৰিম, এনেদৰে চেক কৰি ল'ম। এনেদৰে এই দুটা মূৰ এনেদৰে শ্বৰ্ট কৰি ল'ম। আৰু শ্বৰ্ট কৰাৰ পাছত আহক আমি যাওঁ লাইনৰ বৰ্ডলৈ, এইফালে আহক। এনেদৰে আমি দুটা মূৰ শ্বৰ্ট কৰি দিলোঁ। শ্বৰ্ট কৰাৰ পাছত আমি কি কৰিম, তেতিয়াহ'লে মানে টেষ্টাৰটো শ্ব' কৰে ইয়াতে যদি টেষ্টাৰটো শ্ব' কৰে, তাত আমি এবাৰ ৱাইৰ ভৰাই দিওঁ। দেখিছে শ্ব' কৰি আছে। তো এনেদৰে আমি কি কৰিম, ৰঙা নাইবা ক'লা যিকোনো এটা মূৰ ইয়াতে আমি ভৰাই দিম।
ইয়াত ভৰাই দিলে যদি ইয়াতে কাৰেণ্টটো শ্ব' কৰে তেতিয়াহ'লে ৱাৰ্ডাল খোলে যায়। ৰিজাল্টটো আমি গম পাইছোঁ ৱাৰ্ডাল ঠিক আছে, কৰি দিম এংগেলত ভৰাই দিলোঁ দেখিছে। আমি চুইচটো দিম, যদি ইয়াত শ্ব' কৰে তেতিয়াহ'লে ৱাৰ্ডাল ভালে আছে, আৰু যদি শ্ব' নকৰে তেতিয়াহ'লে ৱাৰ্ডাল বেয়া। চাব কৰে শ্ব' কৰিছে, দেখিছে শ্ব' কৰিছে। যদি শ্ব' নকৰিলে হয় তেতিয়াহ'লে ৱাৰ্ডাল বেয়া। এনেদৰে আমি ৱাৰ্ডাল চেক কৰি ল'ব পাৰোঁ। আৰু এটা পদ্ধতি আছে, আৰু এনেকুৱা এটা পদ্ধতি আছে, এটা ধৰক ভৰাই দিলোঁ আৰু এই ৰঙা ৱাৰ্ডাল আমি ইয়াতে ভৰাই দিম, দেখিছে এই ৰঙাডাল লৈ পাব লাগে, ৰঙাডালে পালে তেল ঠিকে থাকে, দেখিছে। যদি এই কলাডালটো শ্ব' কৰিলে তেতিয়াহ'লে বেয়া, এইটো ভালে আছে, তেতিয়াহ'লে ৰঙাটো শ্ব' কৰিছে, দেখিব গৈছে কলাটো শ্ব' কৰা নাই। আৰু যদি কলাটো শ্ব' কৰিলে তেতিয়াহ'লে এই ৱাৰ্ডাল টোটেলি ডেমেজ লগত নষ্ট হৈ গ'ল। তেনেহ'লে ভিডিঅ'টো আজিলৈ মানে এনেদৰে আপোনালোকে চেক কৰি চাব পাৰিব, ৱাৰ্ডাল ভাল লাগে। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব।